নমস্কাৰ। আজিৰ ভিডিঅ'টিত দশম শ্ৰেণীৰ ইতিহাসৰ দ্বিতীয় অধ্যায়ৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। তাৰে প্ৰথম প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল। 2 নম্বৰ প্ৰশ্ন, সত্যাগ্ৰহৰ কৌশল গান্ধীজীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সত্যাগ্ৰহৰ কৌশল গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল। 3 নম্বৰ প্ৰশ্ন, ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে নাইট উপাধি ত্যাগ কৰিছিল। 4 নম্বৰ প্ৰশ্ন, কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মৌলানা শওকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত খিলাফত আন্দোলনৰ সূচনা হৈছিল। 5 নম্বৰ প্ৰশ্ন, চৌৰি চৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1922 চনৰ ফেব্ৰুৱাৰী মাহত চৌৰি চৌৰা ঘটনা সংঘটিত হৈছিল। 6 নম্বৰ প্ৰশ্ন, সীমান্ত গান্ধী নামেৰে কাক জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে খান আব্দুল গফৰ খানক সীমান্ত গান্ধী নামেৰে জনা যায়। 7 নম্বৰ প্ৰশ্ন, কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1929 চনৰ লাহোৰত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপিত হৈছিল। 8 নম্বৰ প্ৰশ্ন, আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰাসবিহাৰী বসু। 9 নম্বৰ প্ৰশ্ন, মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম। এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে সুভাষ চন্দ্ৰ বসু। 10 নম্বৰ প্ৰশ্ন, ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰেডক্লিফ লাইন। 11 নম্বৰ প্ৰশ্ন, 1932 চনত সাম্প্ৰতিক বটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ৰামছে মেকডনাল্ড। 12 নম্বৰ প্ৰশ্ন, সাবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজৰ দূৰত্ব কিমান আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 385 কিলোমিটাৰ। 13 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা কেতিয়া ভাৰতলৈ উভতি আহিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1915 চনত। 14 নম্বৰ প্ৰশ্ন, ৰাওলাট আইন কিমান চনত প্ৰণয়ন কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1919 চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল। 15 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীৰ সত্যাগ্ৰহ আন্দোলন কেতিয়া আৰু কি কাৰ্যসূচীৰে আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1919 চনৰ 6 এপ্ৰিলত হৰতাল কাৰ্যসূচীৰে সত্যাগ্ৰহ আন্দোলন আৰম্ভ হৈছিল। 16 নম্বৰ প্ৰশ্ন, জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া আৰু ক'ত সংঘটিত হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অমৃতসৰৰ জালিয়ানৱালাবাগত 1919 চনৰ 13 এপ্ৰিলত সংঘটিত হৈছিল। 17 নম্বৰ প্ৰশ্ন, অসহযোগ আন্দোলনৰ মূল লক্ষ্য কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূৰ্ণভাৱে অটুট ৰখা। 18 নম্বৰ প্ৰশ্ন, চাইমন কমিশ্যন কেতিয়া ভাৰতলৈ আহিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1928 চনত চাইমন কমিশ্যন ভাৰতলৈ আহিছিল। 19 নম্বৰ প্ৰশ্ন, গান্ধী আৰউইন চুক্তি কেতিয়া সম্পন্ন হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1931 চনৰ 5 মাৰ্চ তাৰিখে গান্ধী আৰউইন চুক্তি সম্পন্ন হৈছিল। 20 নম্বৰ প্ৰশ্ন, আইন অমান্য আন্দোলন কোন চনত প্ৰত্যাহাৰ কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1934 চনৰ মে' মাহত আইন অমান্য আন্দোলন প্ৰত্যাহাৰ কৰা হৈছিল। 21 নম্বৰ প্ৰশ্ন, দ্বিতীয় বিশ্বযুদ্ধ কেতিয়া আৰম্ভ হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1939 চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধ আৰম্ভ হৈছিল আৰু 1945 চনত দ্বিতীয় বিশ্বযুদ্ধ শেষ হৈছিল। 22 নম্বৰ প্ৰশ্ন, ব্ৰিটিছ চৰকাৰে ক্ৰিপছ মিছন কোন চনত ভাৰতলৈ প্ৰেৰণ কৰিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1942 চনৰ মাৰ্চ মাহত। 23 নম্বৰ প্ৰশ্ন, কোনটো আন্দোলনৰ সময়ত গান্ধীজীয়ে কৰিম কিম্বা মৰিম ডু অৰ ডাই শ্লোগানটো দিছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে ভাৰত ত্যাগ আন্দোলনত। 24 নম্বৰ প্ৰশ্ন, স্বাধীন ভাৰতৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে লৰ্ড মাউণ্ট বেটেন। 25 নম্বৰ প্ৰশ্ন, স্বাধীন পাকিস্তানৰ প্ৰথমজন গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে মহম্মদ আলী জিন্না। 26 নম্বৰ প্ৰশ্ন, আগষ্ট প্ৰস্তাৱ কেতিয়া ঘোষণা কৰে? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1940 চনৰ আগষ্ট মাহত ভাইচৰয়ে বিখ্যাত আগষ্টৰ প্ৰস্তাৱ ঘোষণা কৰে। 27 নম্বৰ প্ৰশ্ন, মহাত্মা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1948 চনৰ 30 জানুৱাৰীত নাথুৰাম গডছে মহাত্মা গান্ধীক হত্যা কৰিছিল। 28 নম্বৰ প্ৰশ্ন, কেতিয়া ৰেডক্লিফ ৰেখাক ভাৰত আৰু পাকিস্তানৰ সীমা বুলি গ্ৰহণ কৰা হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1947 চনৰ 17 আগষ্ট তাৰিখে। 29 নম্বৰ প্ৰশ্ন,
বাংলাদেশ কেতিয়া স্বাধীন হয়? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 1971 চনৰ মাৰ্চ মাহত। আজি শেষৰ প্ৰশ্নটো হৈছে ভাৰতীয় জাতীয় সেনাবাহিনীৰ মূল শ্লোগান কি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হৈছে জয় হিন্দ। ধন্যবাদ।